বোৱাৰী তই এতিয়ালৈকে ঘৰ সাৰি আছ এই কাপোৰ সোপা যে ৰাখি আহিছোঁ কোনে ধুব কাপোৰ ৰাখি আহিছোঁ ধুই গৈ যা বোৱাৰী গোটেই দিন বাচনখিনি ধুই থাকিলে নহ'ব ভাত কোনে বনাব তোৰ মায়েৰাই আহি বনাব নেকি সোনকালে সোনকালে বাচন ধোৱা শেষ কৰ বাইদেউ মই আহিব পাৰোঁনে আহক ভিতৰত আহক নমস্কাৰ বাইদেউ নমস্কাৰ বহক আপুনি হয় কি হৈছে কওকচোন আপোনাৰ কি প্ৰব্লেম হ'ল আপুনি যে ইয়াত আহিলে বাইদেউ মই আহিছোঁ আপোনাৰ ঘৰত বহুত এটা কষ্ট পাই আহিছোঁ বাইদেউ মোৰ বিয়া হোৱাৰ পিছত মোৰ শহুৰৰ ঘৰত সকলোৱে মোক অত্যাচাৰ কৰি থাকে কেতিয়াবা শাহুৱে একদম বেছি সদায় মোক কামৰ থোপা আনি দি দিয়ে আৰু কাম কৰিব নোৱাৰিলে মোক মাৰপিট কৰে অত্যাচাৰ কৰে মই কি কৰিম মই উপায় নাপাই আপোনাৰ ইয়াত আহিছোঁ মোক কোনোবাই কৈছিল যেনেকুৱা আইনজ্ঞৰ ওচৰত গ'লে কিবা আইনী সাহাৰ্য পাম সেইকাৰণে মই আহিছোঁ ঘৰৰ কামখিনি সকলোতো কৰিবই লাগে নকৰিলে ইমান মাৰপিট কৰি থাকে অত্যাচাৰ কৰি থাকে মই একদম সহ্য কৰিব নোৱাৰা হৈছোঁ বাইদেউ মোক কিবা এটা হেল্প কৰক ভালে কৰিছে আপুনি ইয়াত আহি পেলাই এনেকুৱা অত্যাচাৰ আজিকালি বহুতৰ লগত হৈ থাকে বহুত ছোৱালীয়ে ভুক্তভোগী হয় এনেকুৱা অত্যাচাৰ সহ্য কৰি থাকে মাৰপিট সহ্য কৰি থাকে কিন্তু একো নকয় কোনো ধৰণৰ প্ৰতিবাদ নকৰে তো আপুনি বহুত ভাল কৰিছে আপুনি আহিছে এইবিলাকৰ বিষয়ে প্ৰতিবাদ কৰিব লাগে আপোনালোকে জানেনে এইবিলাকৰ ওপৰত এখন আইন আছে আমাৰ যিখনক কোৱা হয় ঘৰুৱা হিংসা নিবাৰণী আইন মানে ডমেষ্টিক ভায়োলেন্স এক্ট আৰু সেই আইনমতে স্বামীৰ ঘৰত বিয়াৰ পিছত যদি এজনী ছোৱালীক স্বামীৰ ঘৰত অত্যাচাৰ কৰা হয় স্বামী হওক বা স্বামীৰ পৰিয়ালৰ লোক হওক যদি কোনোবাই অত্যাচাৰ কৰে তেনেহ'লে ইয়াৰ এই আইনখনৰ অনুসৰি বহুত ধৰণৰ শাস্তি আছে সেইকাৰণে ছোৱালীসকলে চুপ হৈ নাথাকি সহ্য নকৰি প্ৰতিবাদ কৰিব লাগে এই আইনৰ বিষয়ে জানিব লাগে আৰু এই আইন উকিলৰ ওচৰত আহিব লাগে বা কেছ কৰিব লাগে বা কিবা আইনী পৰামৰ্শ ল'ব লাগে আপুনি ভাল কৰিছে মই আপোনাক নিশ্চয় হেল্প কৰিম কাৰণ আপুনি যদি ভুক্তভোগী হয় যিজনী শহুৰৰ ঘৰত অত্যাচাৰ সহ্য কৰি আছে আইনগতভাৱে আপোনাক যিখিনি কৰিব লাগে যিখিনি হেল্প কৰিব লাগে মই হেল্প কৰিম আৰু আপুনি এই আইনখনৰ বিষয়ে বেলেগকো জনাব যাতে এনেকুৱা আৰু ছোৱালীয়ে শহুৰৰ ঘৰত অত্যাচাৰ সহ্য কৰিব নালাগে ধন্যবাদ বাইদেউ আপুনি মোক ৰাস্তা এটা দেখুৱাৰ কাৰণে মই নিশ্চয় কেছ কৰিম তেওঁলোকৰ ওপৰত মই আৰু অত্যাচাৰ সহ্য নকৰোঁ কেনেকুৱা আৰু ইমান অত্যাচাৰ সহ্য কৰিম মই আৰু অত্যাচাৰ সহ্য নকৰোঁ মোৰ দৰে কিমান ছোৱালীয়ে হয়তো অত্যাচাৰ সহ্য কৰি আছে গতিকে মই যিহেতু গম পাইছোঁ যেনেকুৱা আইন আছে কিবা হেল্প পাম তেনেহ'লে মই কিয় অত্যাচাৰ সহ্য কৰিম ধন্যবাদ বাইদেউ মই আপোনাৰ ওচৰত আকৌ আহিম ঠিক আছে মই আপোনাক যিখিনি হেল্প কৰিব লাগে মই হেল্প কৰিম